वेलकम टू माय यूट्यूब चैनल। আজি বিশেষকৈ ভিডিঅ'টো বনোৱা এটাই কাৰণ আজি আমাৰ নভুই দিছে আৰু সেইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ যাতে আমাৰ নভুইখিনি কেনেকৈনো দিয়া হৈছে, কি ধৰণৰ আয়োজন চলিছে সেইবিলাকে দেখাম বুলি। আৰু তো এতিয়া বাকী পথাৰলৈ আহি আছোঁ। কঠীয়া তুলি আছে আৰু কি হৈছে এফালে গোটেই পথাৰ খালী হৈ আছে। আমাৰখিনি ৰুবলৈ বাকী আছে, বাকী সকলোৱে ৰুই মেলি কমপ্লিট কৰিলে। এইখিনিলৈকে ৰুবলৈ বাকী আছে, যিমানখিনি খালী পথাৰ এইখিনি দেখিছে সেইখিনি আমাৰ এতিয়া ৰুবলৈ বাকী আছে। বাকী যিমানখিনি ৰাইজ আছিলে ইয়াৰ ৰুই মেলি কমপ্লিট। বাকী এইখিনি আমাৰ কঠীয়াখিনি মোৰ পিছফালে আছে। এইখিনি যিমান কঠীয়া দেখিছে সেইখিনি চব আমাৰে। এতিয়া আমাৰ এইটো পোৱালিটো পূৰা পানী মৰাত ব্যস্ত হৈ আছে। বাবু মাৰি দেখা, বাবু মাৰি দেখা, এনেকৈ পূৰা পানী মাৰি আছে। আজি লগত আছে টিকুটা। টিকুটা তুলি কেনেকুৱা লাগি? পানী নাই ন? কষ্ট হৈছে টিকুটাই বোলে পানী নাই তুলিবলৈ। বাকী এইবিলাক যে তুলি আছে কঠীয়াবিলাক কেনেকুৱা ফেৰা কেনেকুৱা ধৰণৰ কি কথা এইবিলাক অলপ কৈ দিয়কচোন। 8 মুঠাত এফেৰা কৰি আমি আৰু কেইটকাকৈ লৈ আছে? আমি এনেকুৱা 20 টকা কৰি মানে এনেকুৱা 8 মুঠা তুলিব। 8 মুঠা তুলিলে কেটকা হ'ব? 20 টকা হ'ব। যদি কোনোবাই কৰিম বুলি ভাবিছে তেতিয়া আহি যাব লাগে এইফালে সোনকালে। তো বলক এতিয়া আমি পথাৰলৈ চাওঁ, পথাৰত কি ধৰণৰ আয়োজন চলিছে, ৰোৱনীয়ে কি ধৰণে ৰুই আছে। বাকী পিছফালে আমাৰ ৰোৱনী ৰুই আছে, মাহঁতে ৰুই আছে। বাকী কিমানজনী ৰোৱনী আহিছে এইবিলাক আপোনালোকক দেখাই আছোঁ। ৰোৱনী বিশেষকৈ মতা হৈছিলে, বহুতেই মতা হৈছিলে, কিন্তু কিবা কাৰণবশতঃ কেইজনমানহে আহিছে, বাকীখিনি কিয় নাহিলে গম নাপালোঁ। বাকী এইখিনি ল'ৰাটো ৰুবলৈ বাকী চিটাটো বাকী আছে, সেইফালে ৰুই আছে পিছফালে। তো আপোনালোকক দেখাই আছোঁ কেনেকুৱা ধৰণৰ আয়োজন চলিছে, ঘৰত কি আয়োজন চলিছে, কি বনাই আছে। তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াত ৰেডি হৈ আছে এইখিনি কোমোৰা, এইখিনি হাঁহৰ মাংস, এইখিনি ৰঙালাও, এইখিনি পিঁয়াজ আলু এইবিলাক, আৰু এইখিনি আজি বনিব আইটেম এটা।